ল'বলৈ বাকী নাই আৰু গোটেইখনতে বস্তু পুৰা খাওঁ আমি এতিয়া পিকনিকৰ খানা দেই পুৰা টেষ্টি গুড মৰ্নিং পুৱাই পুৱাই পুৰা মাক জীয়েক হাঁহি হাঁহি নাচি নাচি এফালে গৈ আছোঁ আৰু চিনেৰীটো চাওকচোন কিমান বেছি ধুনীয়া নহয় একদম এনেকুৱা লাগিছে যেন শ্বিলং চেৰাপুঞ্জী এনেকুৱা জেগালৈ গৈ আছোঁ চাওকচোন ইমান বেছিয়েই ধুনীয়া আমি পিকনিক খাবৰ কাৰণে গৈ আছোঁ 2023 এইটো ফাৰ্ষ্ট পিকনিক হয় আমাৰ ফেমিলিৰ পৰা আহিছোঁ গতিকে এয়া চাওকচোন ইমান বেছি ধুনীয়া নহয় একদম গৈ 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 পুৰা পাহাৰটো যেন পাই যামগৈ এনেকুৱা লিখা লাগি আছে ৰাস্তাটো চাওক কিমান বেছিয়েই ধুনীয়া সঁচাকৈ আমি আহিছোঁ সুবনশিৰি এইফালে সোমাই আহিছোঁ সুবনশিৰি ব্ৰিজৰ পৰা কাষেৰে আমি দুলুংমুখৰ ৰাস্তাত আছোঁ এতিয়া পাহাৰটো একদম পুৰা ওচৰৰ পৰা দেখিছোঁ খুব বেছি ধুনীয়া আৰু এয়া আহি আহি পাই গ'লোহি পিকনিক প্লেছত আমি প্ৰথমতে বহুত ৰ'দ একদম ইমান ৰ'দ নহয় একেবাৰে ৰ'দত মানে একদম পুৰা ছাল পুৰি যোৱা ৰ'দ মানে ইমান ৰ'দ আৰু এয়া সুবনশিৰিৰ পাৰত পুৰা খাবলৈ লৈছোঁ পিকনিক ছাতি দুটা লগাই লৈছোঁ চবেই আৰু এয়া আমাৰ পাপুদাই জ্বলাই আছে ন চৌকা আপোনালোকক অকণমান দেখাই দিছোঁ পৰিৱেশটো ইমান বেছি ধুনীয়া দুইফালে পাহাৰ আৰু মাজতে নদীখন ইমান ধুনীয়া আৰু নদীখনৰ পানীখিনিও একদম বেছি চাফা আৰু এয়া পানী দি আছে চাহৰ কাৰণে আৰু এইফালে হৈ আছে ব্ৰেডখিনি পুৰা পুৰি আছে আৰু এয়া খুৰীহঁতে চব্জি কাটি আছে আৰু ফ্ৰেণ্ডছবিলাকো কৰি আছে চব কাম এয়া সকলোবিলাক আমাৰ ছোৱালীও পুৰা ব্যস্ত আৰু এয়া অৰেঞ্জৰ বতৰ গতিকে অৰেঞ্জটোতো খাবই লাগিব আৰু পিকনিক বুলি ক'লে অৰেঞ্জ নহ'লে আৰু কি হ'ব হয়নে নহয় গতিকে এয়া আমি সকলোৱে চাহ খোৱাত ব্যস্ত হৈ গ'লোঁ চাহ অৰেঞ্জ ডিম বইল এইবিলাক খালোঁ ব্ৰেড জাম সেইবিলাক খালোঁ খাই পিনে পুৰা একদম ফূৰ্তি কৰি আছোঁ ইয়াত খুব ধুনীয়া ধুনীয়া গান বাজি আছিলে কিন্তু মই গানবিলাক দিব পৰা নাই কপিৰাইটৰ কাৰণে কাৰণ দিলে মানে কপিৰাইট আহি যায় যে সেইবাবে আৰু খুব ধুনীয়াকৈ এয়া চাহ হৈ গ'ল আৰু লগতে এয়া বানানাও আছিলে খুব ধুনীয়া ব্ৰেকফাষ্ট আমি প্ৰথমতে গৈ ব্ৰেকফাষ্ট কৰি ল'লোঁ আমি এনে গৈ পোৱা অকণমান দেৰি হ'ল বাৰু 12মান বজাত পালোঁগৈ পাই পিনে এয়া প্ৰথমতে ব্ৰেকফাষ্ট কৰি লৈছোঁ চবেই তাৰপাছতে আমাৰ ইমানেই বেছি আইটেম আছে নহয় ৰান্ধনি দুগৰাকী লৈ যোৱা হৈছিলে দুজনী ৰান্ধনীয়ে পুৰা ৰান্ধি পুৰা আমনি লাগি গ'লগৈ কাৰণ ইমানেই বেছি খানা মানে বিয়াতো ইমান বেছি খানা নাখায় মানুহে আমাৰ মানে পিকনিকত ইমানেই খানা গতিকে এয়া ব্ৰেকফাষ্ট খাই আছোঁ আৰু এইয়া মাছ আছে মাংস আছে পনীৰ আছে মাংসৰ এটা আইটেম পনীৰৰ আইটেম আৰু চিলি পনীৰ বনোৱা হৈছে আৰু লগতে মাছৰ জোল আলু বিলাহী ফুলকবি দি মাছৰ জোল আৰু মাংস বনোৱা হৈছে লোকেল চিকেনটো বহুত টেষ্টিকৈ বনাইছিলে দেই ৰান্ধনী বাইদেউকেইজনীয়ে বহুত ধুনীয়াকৈ বনায় আৰু এয়া ডিম বইল আমি খাই আছোঁ ডিম বইল খাই বহুত বেছি ভাল লাগে 2-3টামান খালোঁ সেইদিনাখন ডিম বহুত বেছি ভাল লাগে আৰু লগতে অৰেঞ্জ এইবিলাক খাই আছোঁ আমি সকলোৱে নাচি আছোঁ ফূৰ্তি কৰি আছোঁ পুৰা গান চান গাই আছোঁ বহুত বেছি ভাল লাগিছে কাৰণ আমি যোনটো কেম্পাছত থাকোঁ সেই কেম্পাছৰ সকলোবিলাক মিলি পিনি গৈছিলোঁ এইটো পিকনিক খাবৰ কাৰণে গতিকে সকলোবিলাকৰ লগত এনজয় কৰিলোঁ বহুত বেছি এনজয় কৰিলোঁ আৰু যিহেতু পিকনিক খাবলৈ গৈছোঁ কাষতে নদী আছে গতিকে পানীত নানামিলেতো নহ'ব আৰু
খুব বেছি ভাল লাগে বেছি দূৰলৈ বাৰু পানীত নামিবও নালাগে কিন্তু মই যোনবিলাক পানীত মানে এনেকৈ শিলবিলাক দেখি থাকে ন সেইবিলাক পানীত নামি বহুত বেছি ভাল লাগে আৰু সেইবিলাক পানীতহে মই নামোঁ যোনটো পানীত মানে তলটো দেখি নাথাকোঁ সেইবিলাক পানীত মই কেতিয়াও নানামোঁ কাৰণ মই যিহেতু সাঁতুৰিব নাজানো আৰু মাক আৰু ছোৱালী এয়া চাওঁ অকণমান ৰিলছ বনাই ল'লোঁ ধুনীয়াকৈ পানী ছটিয়াই কেনেকুৱা লাগিছে জনাব দেই কমেণ্টত আৰু ছোৱালীয়ে যে ইমান বেছিয়ে ফূৰ্তি পালে নহয় তাই মানে পিকনিকলৈ প্ৰতি বছৰে যায় বাৰু কিন্তু মানে কি সৰু ছোৱালী যে পাহৰি যায় কি হয় কি নহয় আৰু পানীত দেখাৰ লগে লগে একদম পুৰা আৰু পানীত সৰু সৰু মাছবিলাক কিছুমান ঘূৰি ফুৰিছিলে পাপাকে আৰু তাই এটা কাপ লৈ আৰু লগতে এটা পলিথিন লৈ পুৰা পানীত চুচৰাই কেইটামান মাছ ধৰিলে আৰু সেই মাছকেইটাকে একদম অহাৰ সময়লৈকে তাই টোপোলা বান্ধি পুৰা লৈ আছে আৰু পুৰা বালিত মানে একদম কিবাকিবি আঁকিছে বহুত বেছি এনজয় কৰিলে তাই নাচিলে গালে বহুত বেছি এনজয় কৰিলে সঁচাকৈ বহুত বেছি ভাল লাগিলে পিকনিকটো আৰু এইফালে ৰান্ধি বাইদেউ পুৰা মাছ ফ্ৰাই কৰি আছে ইমান বেছি ভাল লাগে ন পিকনিকত পুৰা একদম বহুত বেছিয়ে ভাল লাগে সঁচাকৈ ৰান্ধি খাই আমি যোৱাবাৰ গৈছিলোঁ যদিও লৈ গৈছিলোঁ বা ৰান্ধি খোৱা নাছিলোঁ ঘৰতে বনাই মেলি লৈ গৈছিলোঁ মানে খাবৰ কাৰণে কিন্তু এইবাৰ আমি তাতে বনাই পিনে খালোঁ গতিকে ভাল লাগিলে আৰু ছোৱালী এয়া চাওক কি ধুনীয়াকৈ কিবাকিবি আঁকি আছে আৰু তাই মানে পুৰা কৈ থাকে আৰু আমি বিচত যাম বালিৰ লগত খেলিম কিবাকিবি আৰু ইয়াত মানে তাই বালিবিলাক দেখি একেবাৰে ৰ'বই পৰা নাই আৰু সুবনশীৰ বালি সঁচাকৈ ইমানেই বেছি ধুনীয়া নহয় সঁচাকৈ বহুত বেছিয়ে ধুনীয়া আৰু আমি একদম বহুত ভাল লাগে যে আমাৰ ওচৰতে সুবনশীৰ নিচিনা এখন নদী আছে যাৰ মানে ইমান শিল বালি এইবিলাক লৈ কিমান মানুহৰ ঘৰ দুৱাৰ হৈছে ঠিকনা নাই আৰু এইফালে বনাই আছে মাংস খুব টেষ্টিকৈ বনাইছে দেই মাংসখিনি এয়া হয় মাংস আৰু এয়া পানীত অলপমান নামিছোঁ মই তাতে অলপমান ভিডিঅ' কৰিছিলোঁ কিন্তু ইমানেই গান বাজি আছিলে আৰু নদীখনৰ ইমান ডাঙৰ একদম হৰকৈ শব্দ গতিকে আপোনালোকে সেইখিনি নাপাব সেইকাৰণে মই আকৌ ভইচ অভাৰ দি দিছোঁ অকণমান তাতে ফটো চটো মাৰি ল'লোঁ আৰু লগতে ৰিলছো বনাই ল'লোঁ ধুনীয়াকৈ অকণমান ফূৰ্তি কৰি ল'লোঁ কাৰণ নতুন বছৰ বুলি সময়ে নাপাওঁ সেইদিনা দেওবাৰ আছিলে দেওবাৰৰ পৰা আজি এই ভিডিঅ'টো আপোনালোকে দেৰিকৈ পাব কাৰণ মোৰ এডিট কৰিব লাগিব আকৌ টাইমো নাপাওঁ মই কাৰণ মোৰ গোটেইকেইদিন মই স্কুল যাব লাগে স্কুলত কৰোঁ যিহেতু গতিকে এয়া মই এয়া অকণমান দেখাইছোঁ এইফালে মাছৰ জোল পুৰা উতলি আছে আৰু পনীৰ বনাই আছে এয়া মাছ ফ্ৰাই কৰা হৈ গ'ল আৰু এয়া চাওক ধুনীয়াকৈ একদম লেবেৰা চব্জিৰ কাৰণে কি ধুনীয়া ব্ৰকলি আৰু কবি গাজৰ ধুনীয়াকৈ কাটি থোৱা আছে আৰু বিলাহী পিটিকাৰ কাৰণে কিমান ধুনীয়া হৈছে আৰু এইটো চাকৰি চেনেলটো কিমান বেছি ধুনীয়া মই অকণমান ৰেকৰ্ড কৰি লৈছিলোঁ আৰু ফাইনেলি আমাৰ খানা হৈ গ'ল এয়া পুৰা খুৰীয়ে বাঢ়ি আছে মাংস আৰু আমি এতিয়া খাম আৰু ধুনীয়াকৈ টেষ্টিকৈ আপোনালোকৰ চাগে নতুন বছৰৰ কাৰণে নতুন বছৰ আদৰিবৰ কাৰণে বহুতেই পিকনিক গৈছে আৰু নহ'লে ফেমিলিৰ লগত এনজয় কৰিছে কৰিব লাগে কাৰণ ইমান ব্যস্ত আজিকালি দিনবিলাক গতিকে অলপমান সময় পালে কৰিব লাগে আৰু এইখিনি হৈছে বিলাহী বেঙেনা জলকীয়া এইখিনি সকলোবিলাক পুৰি পিনে পিটিকা বনাইছিলে বহুত বেছি টেষ্টি হৈছিলে আৰু এইখিনি চাওক লাই শাক আৰু মাছৰ মাথা দি বনাইছে এইখিনি শাক বহুত বেছি টেষ্টি খাবলৈ আপোনালোকে যদি কোনোবাই খোৱা নাই খাই চাবচোন মাছৰ মাথা আৰু লাই শাক ভজা আৰু এয়া এইফালে পুৰি আছে পাপৰ ফ্ৰাই পাপৰ পুৰি আছে আঙাঠাত পাপৰ পুৰিলে খাবলৈ বেছি সোৱাদ লাগে মোৰ আৰু এয়া মাছৰ জোল পুৰা ৰেডি হৈ গ'ল পুৰা একদম ঢেৰ মাছ 2 পিচ 3 পিচকৈ পৰিছে আৰু ঘৰলৈ লৈও আহিছোঁ মানে ইমানেই বেছি আইটেম হৈ গৈছে খানা মাছ মাংস ভাত পনীৰ সালাড লাই শাক আৰু মাছ ভজা আলু বিলাহী ফুলকবি ভজা পিটিকা গোটেই থালখন মানে ল'বলৈ বাকী নাই আৰু গোটেইখনতে বস্তু পুৰা খাওঁ আমি এতিয়া পিকনিকৰ খানা দেই
আৰু এই দৃশ্যটো মোৰ বহুত বেছি ভাল লাগিলে একদম সন্ধিয়া সময় হৈছে বেলি ডুবু ডুবু আৰু নৈপৰীয়া ৰাইজসকলে সঁচাকৈ পুৰা ধুনীয়াকৈ মাছ মাৰি খাই যে এয়া চাওক জাল পাতিছে ইমানেই বেছি ঠাণ্ডা নহয় পানী আৰু সন্ধিয়া সময় হোৱাৰ লগে লগে দিনত যেনেকৈ একদম পুৰা ৰ'দ পুৰা গৰমত থাকিব নোৱাৰি কিন্তু সন্ধিয়া নমাৰ লগে লগে একদম পুৰা বেছি ঠাণ্ডা ফেৰফেৰীয়া বতাহ তেনেকুৱা আৰু এয়া আমাৰ মা আৰু জীয়েকে পুৰা একদম ধুনীয়াকৈ কেইখনমান ৰিলছ বনাই লৈছোঁ ফটো তুলি লৈছোঁ খুব বেছি ভাল পালে তাই আৰু তাই ভাল পালে মোৰো ভাল লাগি দিয়কচোন এয়া ইমান ধুনীয়া দেখিছে নাই নদীখন একদম শব্দটো শুনিছে নাই একদম হৰ 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 হৰকৈ পুৰা বৈ আছে একদম মজা একদম দূৰলৈকে পুৰা চাফা পানী আৰু একদম ইমান পানীটো পুৰা ঠাণ্ডা পানীখিনি একদম নামিব নোৱাৰি অকণমান নামিছিলোঁ সেই মানুহজনে দেখিছে নাই পুৰা একদম মাছৰ জাল পাতি আছে আৰু ইয়াতে একদম ডেফিনেটলি বহুত ডাঙৰ ডাঙৰ মাছ উঠিব জাল পাতি উঠিলে সেইকাৰণে জাল পাতিলে চাওকচোন কি ধুনীয়া পানীখিনি একদম চাফা খুব মজা লাগিলে আজি পিকনিকলৈ আহি ভিডিঅ'টো চাই যদি ভাল লাগিলে আপোনালোকক প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ যিসকলে মোৰ চেনেল চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ লাভ ইউ অল আৰু বনভোজ খাই আহিলে শেষত এইখিনি নকৰাকৈ কোনেও আহিব নালাগে আমিও গতিকে গোটেই জাবৰ জোথৰ যিমানখিনি আমি লেতেৰা কৰিছিলোঁ সকলোখিনি জ্বলাই চাফা কৰি থৈ আহিলোঁ আৰু সকলোৱে এইখিনি কৰাটো দায়িত্ব বুলি ভাবোঁ কাৰণ পৰিৱেশ প্ৰদূষণ কৰাটো আমাৰ কাৰণে একেবাৰে ভাল নহয় আমাৰ নতুন প্ৰজন্মৰ কাৰণে গতিকে আমি অলপমান সজাগ হ'লেহে পৰিৱেশটো ভাল হৈ থাকিব